হাই গাইজ, মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ফেচবুকত কেনেকৈ বাৰু এটা মাত্ৰ নাম ৰাখিব পৰা যায়, কাৰণ ফেচবুকত কিছুমান নিয়ম অনুযায়ী নাম ৰাখিব পাৰি। আপোনালোকে ফেচবুক একাউণ্ট যেতিয়া নিউ এটা ফেচবুক একাউণ্ট খুলিব আৰু আপোনালোকে চাব পাৰে তাতে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম লিখা থাকে ৰাখিব লাগে, নহ'লে আপুনি ফেচবুক চলাব নোৱাৰিব 100%। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ বাৰু ছিংগল নেম ৰাখিব পাৰি বা এটা মাত্ৰ নাম ৰাখিব পাৰি ফেচবুকত। তো আপোনালোকে চাওক পলম নকৰি ভিডিঅ'টো। Press the bell icon on the YouTube app and never miss another update. আপোনালোকে মনত ৰাখিব, ফেচবুক নামৰ এপছ বা ফেচবুক লাইট অথবা ফেচবুক মেইন এপছটোত কাম নকৰিব। আপোনালোকে ডাউনলোড কৰিব লাগিব ইউচিমিনি অথবা অপেৰা মিনি, দুটাৰ এটা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব লাগিব। আপুনি অপেৰা মিনি ব্ৰাউজাৰটো অন কৰি লওক। তাৰপিছত প্ৰফাইলটোৰ নাম আপোনাক দেখুৱাই আছোঁ, নামটো এই নামটো মই আপোনালোকক চেঞ্জ কৰি দেখুৱাম। তললৈ নামি আহক আৰু প্লাছ বটনটোত ক্লিক কৰি দিয়ক। আপুনি চিলেক্ট কৰিব পাৰে তামিল লেংগুৱেজ, ইয়াতে চাৰ্চ কৰক বা আপুনি নিজে বিচাৰি লওক। মোৰটো ওপৰত আছে তামিল বুলি, এইটো মই চিলেক্ট কৰি দিলোঁ। আৰু আপুনি চাব পাৰে ছেটিং এজ প্ৰিভিউচি বুলি, সেইটো ক্লিক কৰি দিয়ক। আৰু ইয়াতে আপোনালোকে দেখি আছে যে আইকন এটা প্ৰফাইল আইকনটো আছে, তাতে ক্লিক কৰি দিয়ক। আৰু এইটো নামটোতে এবাৰ টাস্ক ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ ছিংগল নামটো টাইপ কৰক। আপুনি যি ৰাখে তাকে লিখক, অসমীয়াত বা ইংলিছত আপুনি যি পাৰে তাকে লিখক। মই জেবি বুলি দিছোঁ। আপোনালোকে ইয়াতে চেঞ্জ আছে, ইয়াতে মাৰিব পাৰে। আপোনাৰ পাছৱৰ্ডটো দিয়ক, আপোনাৰ পাছৱৰ্ডটো দি ছেভ ক্লিক কৰক, হৈ যাব। তাৰপিছত তললৈ নামি আহক, ইংলিছ ইউএছ এইটো ক্লিক কৰি দিয়ক। তাৰপিছতে আপোনালোকে চাব পাৰে যে এইটো নামটো চেঞ্জ হৈছে, আৰু আপুনি প্ৰফাইলত গৈ আপোনাৰ নামটো চাব পাৰে, এইটো জেবি বুলি হৈছে। চ' থেংকছ ফৰ ৱাচিং। আপুনি ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।